যুৱতীসকলৰ 10,000 ট্ৰিপল এ হ'বই। গতিকে 10,000 ল'ৰা ছোৱালী যদি 2 লাখ পায়, ইয়াত কৰ্ম সংস্থাপন পায়, তো তামোলপুৰৰ ল'ৰা ছোৱালী বেকাৰী ৰাস্তাত দেখাই নাপাব কাকো। এতিয়া সাংবাদিক হয়, আপোনাৰতো বয়স কিজানি 40 হোৱা নাই, তো আপুনি 2 লাখ লৈ পেলাই দোকান দিয়ক, এইবিলাকক লৈ কি ঘূৰি থাকা আৰু হ'ব। নাই আগটো বাঢ়ি আছে, এইটোতো আপোনালোকে বেছি জানিব। আপোনালোকে তাৰ তাত যায়। আমাৰ লগতো না UPPL আহি না কংগ্ৰেছ আহি না কোনে না সিহঁতৰ দুৱাৰত আমি যাওঁ। গতিকে আপোনালোকে আমাতকৈ বেছি জানে। আমাৰ কথাটো হ'ল আমাৰ কামৰ লগত কথা, কোনে কি কৰিছে কৰা নাই কথা নাই। NDA অলৰেডি মানে তোমাৰ ভাৰতৰ ইতিহাসত আটাইতকৈ সুন্দৰ কাম কৰিছে, আটাইতকৈ ভাল কাম কৰিছে। অকল দেশৰ উন্নয়ন নহয়, আন্তঃগাঁথনি নহয়, প্ৰত্যেকজন নাগৰিকৰ ব্যক্তিগত জীৱনৰ দুখ সুখটোও এই NDA চৰকাৰে কৰিছে, মোদী ডাঙৰীয়াই কৰি আছে, হিমন্ত বিশ্ব শৰ্মাই কৰি আছে। সেইটো আমি কণ্টিনিউ ৰাখিব লাগে। দেশখন আমি পৃথিৱীৰ ভিতৰতে আমিও 1 নম্বৰত যাব লাগিব, যে আমাৰ কোনো দেশবাসীৰ কেতিয়াও দুৰ্দশা যাহাতে নহওক, দুৰ্দশা হ'লেও চৰকাৰে সম্পূৰ্ণভাৱে তেওঁলোকক যাহাতে সহায় কৰিব পাৰে। আজি কোনোবা বাহিৰৰ কাৰোবাৰ ল'ৰা ছোৱালী ঢুকালেও সেইটো এৰোপ্লেনত হ'লেও উঠাই লৈ অনাৰ ব্যৱস্থাটো চৰকাৰে কৰিছে। মৃত্যু দেহ আনালৈকে চৰকাৰী দায়িত্ব লৈছে। এনেকুৱা অভিভাৱক, এনেকুৱা মুখ্যমন্ত্ৰী, এনেকুৱা চৰকাৰ অসমৰ মানুহক লাগে, আৰু তাকে তামোলপুৰ ৰাইজেও ৰাখিব কৰিব লাগে। আৰু ইয়াৰ লগত আমি জড়িত হয় আমাৰ তামোলপুৰখন উন্নয়ন কৰিব লাগে। গতিকে আমি সেইটোৱে প্ৰচাৰ কৰি আছো। বাকীয়ে কি প্ৰচাৰ কৰি আছে আমি বেলেগৰ কথাটো নাজানো। ডেফিনেটলি তামোলপুৰৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়া আগতীয়াকৈ আহি পালে, মানে প্ৰথম চৰকাৰ হোৱাৰ লগে লগে তেখেতে 8টামান এটা আঁচনি ঘোষণা কৰিলে, যিটো তামোলপুৰৰ ৰাইজৰ আটাইতকৈ ডাঙৰ। এতিয়া তেওঁলোকে মানে নিজকে বিজেপি হৈ পেলাই কাম কৰাত প্ৰাউড ফিল কৰিছে, যে ৰাইজৰ ওচৰত এই পৃষ্ঠা প্ৰমুখে এই কথাটো ক'ব পাৰিব। আৰু ইয়াৰ বাদেও মুখ্যমন্ত্ৰীয়ে আটাইতকৈ ডাঙৰ ঘোষণা কৰি গ'ল, অৰুণোদয় তামোলপুৰক বেলেগত কি দিয়ে নিদিয়ে, তামোলপুৰ 10,000 হ'বই। যুৱক যুৱতীসকলৰ 10,000 ট্ৰিপল এ হ'বই। গতিকে 10,000 ল'ৰা ছোৱালী যদি 2 লাখ পায়, ইয়াত কৰ্ম সংস্থাপন পায়, তো তামোলপুৰৰ ল'ৰা ছোৱালী বেকাৰী ৰাস্তাত দেখাই নাপাব কাকো। এতিয়া সাংবাদিক হয়, আপোনাৰতো বয়স কিজানি 40 হোৱা নাই, তো আপুনি 2 লাখ লৈ পেলাই দোকান দিয়ক, এইবিলাকক লৈ কি ঘূৰি থাকা আৰু হ'ব। যি বুথ পৃষ্ঠা প্ৰমুখসকলৰ এটা সভা আছিলে ইয়াতে, আমাৰ মানে সংগঠনৰ মানে বুথ কমিটি আৰু বুথ কমিটিৰ ভিতৰত মানে পৃষ্ঠা হিচাপে আমাৰ ইনচাৰ্জ থাকে, তাকে পৃষ্ঠা প্ৰমুখ বুলি কয়, যিটো নেকি 60জন ভোটাৰৰ মাজত এজন ইনচাৰ্জ, তেওঁ ভোটাৰেই হয়। আৰু তেওঁলোকে সেই 60জনৰ মাজত মানে কাম কৰিব, মানে সেই 60জনটো তেওঁলোকে মানে কি কয় আপোনাৰ কণ্ট্ৰল কৰিব, চাই ল'ব। তো সেইটো আমাৰ নেচাৰেলি প্ৰত্যেকটা ইলেকশ্যনৰ সেইটো হয়। তো আজিও পৃষ্ঠা প্ৰমুখখিনিক তেওঁলোকৰ দায়িত্ব কি আৰু কেনেকৈ কাম কৰিব লাগে সেইখিনি আমাৰ মানে নিৰ্বাচনী বিষয়ত সাংগঠনিক সভা আছিলে। এতিয়া আহি গ'ল তেওঁলোক।